Hello guys, welcome to my YouTube channel. Last video আমি মামাৰ হাতৰ ঘৰ গৈছিলো আৰু মামাৰ যে লৰাটো এবাৰ মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰিছে। আজি আসলতে মামাহত আজি আমাৰ ঘৰলৈ আহিছে আৰু আজি ভাবিছো ভাইটিৰ লগত আৰু কিছু কথা পাতো। ভাইটিয়েনো কেনেকৈ পঢ়িছিল সেই বিষয়ে কিছু কথা পাতো। আহক ভিডিওটো আমি আৰম্ভ কৰো। লাষ্ট টাইম আমি এই মামাৰ লৰাটো মই আপোনালোকে মোৰ ভিডিঅ'ত দেখিছিলে ৰিকৃষ্ণ দেহিঙিয়া আৰু আমি কিছু কথা পাতিছিলো। ই এবাৰ মেট্ৰিক পৰীক্ষাত 91% পাইছে আৰু বহুতে মোক কৈ আছিল যে কেনেকেনো পঢ়িছিল কিছু পৰিমাণে যদি মই সুবিধা পাওঁ মানে অকমান এটা ভিডিঅ' বনাবলৈ কৈছিল। আৰু আজি যেহেতু টপি আহিল মই ভাবিছোঁ এটা ভিডিঅ' এটা বনাই লওঁ আৰু অকমান যদি এই ভিডিঅ'টো চাই হয়তো 2-4 জনে আগন্তুক দিনত যিসকলে মেট্ৰিক পৰীক্ষা দিব কিছু হয়তো অনুপ্ৰেৰণা পাব পাৰে। সেই উদ্দেশ্যেৰে মই ভাবিছোঁ অকমান কিছু লোক কথা পাতো বুলি ভাবিছোঁ। মই পুনৰ আকৌ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিম। নামটোৰ ইন্ট্ৰডাকশ্যন দিলোৱে। তো CBSC কোৰ্চৰ আছিল হয় 91%। তো এই হেৰি কোৱাচোন তোৰ মাৰ্কস খিনি আকৌ কৈ দিয়ে মানে কি সাবজেক্টত কি পাইছিল। মই ইংলিছত 81 পাইছিল, সোশ্যাল সায়েন্সৰ আপোনাৰ 93, অসমীয়াত 98, তাৰ পৰা ইংলিছ ভাবে কি বুলি কয় সায়েন্সত মই 92 আৰু মেথছত 91 ন। মই এতিয়া এইখিনিতে সুধিব বিচাৰিছো তাৰমানে কি পঢ়া শুনাটো কেনেকৈ কৰিছিলি মানে কিমান টাইম পঢ়িছিলি বা কিবা এক্সট্ৰা কিবা স্পেশাল মানে কিবা ৰুটিন ফলো কৰিছিলি নেকি অকমান কচোন। না মই এনে নৰ্মেলকে পঢ়িছিলো মানে 6 to 7 আৱাৰ ডেইলি। মেইনলি এনচিআৰটি খনত বেছি ফোকাস কৰিছিলো। এনচিআৰটি খন পঢ়িলে মানে গোটেই কোৱেশ্চন খিনি পাৰি গৈ কাৰণ কোৱেশ্চন খিনি এনচিআৰটি বেসড হয় আৰু এনচিআৰটি কনসেপ্টছ খিনি মেইন যদি ভালকে ধ্যান দি চোৱা হয় এই পাৰি যায় কোৱেশ্চন। বেলেগ বিভাগে ৰেফাৰেন্স বুলি ক'লে মই এনে লৈছিলো বাৰু আৰডি শৰ্মাখন লৈছিলো আৰু এষ্টান লৈছিলো। এই দুখন ল'ব পাৰে বাৰু এই দুখন ভাল কিতাপে। বাকি বাগে এনচিআৰটি মানে মেইন হয় এনচিআৰটি খন পঢ়িলে হৈ যাব। তাৰমানে মেইনলি ধৰ মানে বাকি টিউচন লোৱা হৈছিল নেকি? টিউচনছ এনে ইংলিছৰ লৈছিলো। ইংলিছৰ লৈছিলি ন? বাকি সাবজেক্টৰ টিউচন লোৱা নাই। আৰু বন্ধ দিনত কেনেকৈ পঢ়িছিলি? বন্ধ দিনত এই 6 to 7 আৱাৰ্ছ। 6 to 7 আৱাৰ্ছ। কিবা সাবজেক্টৰ কিবা হেৰি আছিল নেকি? শিডিউল বনাই লৈছিল যে মই ইমান টাইমত ইমানটো পঢ়িম বা ইমান টাইমত তেনেকুৱা কিবা? না একচুয়ালি ক'বলৈ গ'লে যোনটো সাবজেক্টত বেছিকৈ উইক আছিল সেইটো সাবজেক্টৰে ফোকাস কৰিছিল। কোনটো সাবজেক্টত উইক আছিল? মই বেছিকৈ উইক আছিলো গিয়া সোশ্যাল সায়েন্সত আছিল। আৰু সোশ্যাল সায়েন্সত কিমান পালি? 93 এইটো ভাল মাৰ্কছ ভাল দিলে হয়। এইখিনি 10th এপিয়াৰ হ'বলৈ গৈ আছে। এইখিনি কাৰণে কিবা কেনেকে অকমান ধৰণৰ মানে কবি নেকি যে কিবা কেনেকে পঢ়িব লাগিব বা কি কৰিলে অকমান সফলতা ল'ব পাৰি? না এনে ক'বলৈ গ'লে এনচিআৰটি খনে মেইন এনচিআৰটি খন টাচ দিলে হৈ যাব। আৰু বেলেগ বিশেষ কিবাকে যদি ৰেফাৰেন্স যদি লৈ পিনি কোৱেশ্চনছ আৰু প্ৰেক্টিছ কৰিলে মন যায় তেনেহ'লে আৰডি শৰ্মা ল'ব পাৰে, এচএম ল'ব পাৰে। আৰু তাতকে বেলেগ আৰু মই ইমান সাজেষ্ট নকৰিম বাৰু। আৰু ক'বলৈ গ'লে এনচিআৰটি খনৰ যিবোৰ কনচেপ্টছ আছে সেই কনচেপ্টছবিলাক পাৰিলে কি কৰিব লাগে এবাৰ ৰিভাইজ কৰি থাকিব লাগে, লগতে নোটছ বনাই থাকিব লাগে যাতে নোটছবোৰ বনাই থাকিলে যাতে এক্সামত টাইমত টিককে চাই পিনি বস্তুখিনি ৰিভাইজ পটককৈ কৰিব পাৰিব লাগে। তেতিয়া মানে বস্তুটো কি হয় শৰ্টলি মানে বস্তুটো শৰ্ট টাইমতে কমপ্লিট কৰিব পাৰি কভাৰ কৰিব পাৰি। মানে কেতিয়াবা চান্স থাকে না বস্তুখিনি আমি আগতে পঢ়িলো কিন্তু আমাৰ পাহৰি যাওঁ মাজতে, সেইকাৰণে এটা মানে নোটছ বনাই তাৰমানে ফলো আপটো কৰি থাকিব লাগে মেইনলি। ফলো আপটো কৰি থাকিলে মানে পাহৰি গ'লো ধৰ মানে আকৌ মানে মনত পৰি যায়। মেইন মানে ফলো আপটো আৰু একচুয়ালি ৰেগুলাৰ মানে পঢ়াটো মানে মেইন ৰেগুলাৰ পঢ়াটো ৰেগুলাৰ কন্টিনিউ কৰি থাকিলে মই ভাবো ইমান অসুবিধা হ'ব নালাগে। তাৰপিছত এতিয়া এডমিশ্যন ক'ত লোৱা হ'ল? চাইবিকাছত ন? বাৰু ঠিক আছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি কোনোবাই এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও অনুপ্ৰেৰণা পাইছে মোৰ যথেষ্টখিনি ভাল লাগিব। আৰু আপোনালোকে বহুতে মোক অনুৰোধ কৰিছিল মানে এনেকুৱা ধৰণৰ যদি অকমান এটা দুআষাৰ ইয়াৰ ফালৰ পৰা মানে সংগ্ৰহ কৰিব পাৰি নেকি
তো যিহেতু আজি সিহঁতি আমাৰ ঘৰলৈ আহিছিলে আৰু চান্স পাই ধৰক মই অকণমান এই সৰু ভিডিঅ'টো বনাই ল'লোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।